আজি মোৰ ভিডিঅ' চাই কেনে 2 নম্বৰ ৱাৰ্ডৰ এজন দাদা আহিছে, এইটো দাদা আহিছে। দাদা আপোনাৰ নামটো কি? আসসালামু আলাইকুম, মোৰ নাম নাজিৰ হুছেইন, 2 নম্বৰ ৱাৰ্ডত ঘৰ মোৰ। মই ভিডিঅ' চাই আহিছো। এইটো দাদা আহিছে আজি আমাৰ ওচৰত, মোৰ ভিডিঅ'টো চাই কেনে আহিছে। সো কাম কৰিব পৰা নাই কিন্তু আমাৰ লগত জড়িত হৈ আছে আৰু আহি কেনে আমাক চাহ খাব কিবা এটা দিছে। আজি আমি আকৌ যাই আছো ইঞ্জিল বাবাৰ মাজাৰৰ ওচৰত কবৰস্থানত জংগল কাটিবৰ কাৰণে। মই আৰু মোৰ লগগিলা যাই আছে আৰু বাকীগিলা পিছফালে আহি আছে। আপোনালোকে মোৰ পাৰ্ট 2 ভিডিঅ'টোত যেনেকুৱাকৈ মৰম দিছে, সো এইটো ভিডিঅ'টো সেনেকুৱাকৈ মৰম দিব, তেতিয়াহ'লে মই ভাল ভিডিঅ' আপোনালোকৰ ওচৰত দিব পাৰিম। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল'টো কৰি ল'ব। যিসকল আমাৰ মানে ভাইসকলৰ মা, কাৰোবাৰ আব্বা, কাৰোবাৰ ভাই ভনী শুই আছে, বিশেষকৈ তেওঁলোকে নিজৰ আব্বা আম্মাৰ নিজৰ ভাই ভনীৰ কবৰটো চাবৰ কাৰণে এবাৰ আহিব লাগে বছৰত। আৰু শনিবাৰে বিশেষকৈ আহিলে আমাকো অলপ দোৱা দিয়া হ'ব। আমি কামখিনি কেনেকৈ কৰি আছোঁ আপোনালোকে চাব পাৰিব, আৰু নিজৰ কবৰটো আপোনালোকে চিনাকি কৰিব পাৰিব। গতিকে আপোনালোক আহিব প্ৰতি শনিবাৰে। আমি ৰাতিপুৱা 9:30 পৰা 1 বজালৈকে ইয়াতে কাম কৰোঁ। ঠিক আছে নমিন্দা, দাওখিনি ল, ওলাইছা মোৰ কাৰণে এটা ওলা বল। এই পেটলাৰ কাৰণে আহি আছে বল। আমাৰ বৰ্তমান এইটো চাইড ক্লিয়াৰ হৈ গৈছে সম্পূৰ্ণভাৱে। আজি বৰ্তমান এইটো চাইড কৰি আছো, আজি এইটো চাইডটো ক্লিয়াৰ কৰি দিম। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আমি পুনৰ আহিছোঁ শনিবাৰ এটা লৈ কেনে। আমাৰ গোটেইকেইটা ল'ৰা আহিছে। আগৰ শনিবাৰে আমি অলৰেডি কাটি গৈছোঁ ইয়াতে। আকৌ এই শনিবাৰে আহি গোটেইকেইটা হাতে পিতে লাগা আৰম্ভ কৰি দিছে খুব ধুনীয়াকৈ। আমাৰ আৰু বেছি নহয়, আৰু 2-3 সপ্তাহৰ ভিতৰত, মানে 2-3 শনিবাৰৰ ভিতৰত আমাৰ এইখিনি গোটেইখিনি জংঘল কাটা হৈ যাব, মাজাৰৰ চাফা হৈ যাব। আমাৰ ল'ৰাবোৰ খুব ধুনীয়াকৈ কাম কৰে, কোনো ফাং-ফুং নাই, কোনো হেৰি নাই। ধুনীয়াকৈ একদম ইঞ্জিল বাবাৰ মাজাৰখন চাফা কৰিবৰ কাৰণে খুব পৰিশ্ৰম কৰি থাকে। এয়া আমাৰ এইখন মেনেজাৰ বাবু, আপোনালোকে চাগে নিশ্চয় চিনি পায়। এইখন আমাৰ এইটোৰে হেৰিৰ গোটেইকেইটা আমাৰ চলিবলিৰ ইয়ে মেনেজাৰ, আৰু মেনেজ কৰি আনা নিয়া খোৱা বোৱা যিমান আছে এই মানুহজনে মেনেজ কৰে। আৰু আমাৰ 6 নম্বৰ ৱাৰ্ডৰ গোটেইখিনি ল'ৰাৰ দায়িত্ব লোৱা মানুহজন হ'ল এওঁ। খোৱা লোৱা একেবাৰে গোটেইকেইটাক মাতি আনা চব মেনেজ কৰা মানুহজন এওঁ। যোৱা শনিবাৰত থাকি এইটো শনিবাৰত আমাৰ চলিবলি 2-এটা বাঢ়িছে, কাৰণ এতিয়া অকণমানি চলিও ওলাই আহিছে। খুব ভাল লাগিছে চলিকেইটাক চাই কেনে আমাৰ, যে ওলাই আহিছে, যে আমাৰ ডাঙৰ মানুহকেইটা অহা বাদ দি আমাৰ সৰু চলিকেইটা ওলাই আহিছে। এইটো কাৰণে আমাৰ ভাল লাগিছে, আকৌ বেয়াও লাগিছে, যিহেতু ধৰক ডাঙৰ চলিকেইটা ওলাই আহিলে ভাল লাগিলে হয়। এতিয়া আশা কৰোঁ গোটেই মানুহ আহিব, ইয়াতে অলপ লাগি দিব। আমি এতিয়া 5 নম্বৰ আৰু 6 নম্বৰ মিলিহে কাটি আছোঁ, যে আপোনালোকৰ যদি থাকে আৰু আমাৰ সুবিধা হ'ব আৰু ভালো লাগিব। ইয়াতে আহক, ইয়াৰ পৰিৱেশটো খুব ধুনীয়া, হাই হুল্লি নাই, নিজৰ কাম নিজে কৰি আছে। চবৰ হাতত এডালকৈ দা দিয়া হৈছে, ধুনীয়াকৈ কাটি আছে। চব ভাই বন্ধুসকলৰ নিচিনা একদম মিলা প্ৰীতিকে, কোনো অসুবিধা নাই। এইটো দাদা আহিছে আজি আমাৰ ওচৰত, মোৰ ভিডিঅ'টো চাই কেনে আহিছে। সো কাম কৰিব পৰা নাই কিন্তু আমাৰ লগত জড়িত হৈ আছে। দাদাৰ নামটো কি? মোৰ নাম এনে আফৰোজ হুছেইন, ফুফু বুলি মোক প্ৰত্যেকটো মানুহে চিনি পায়। ক'ত থাকে? মোৰ এনে ঘৰ মংগলদৈ 2 নম্বৰ ৱাৰ্ডত, কিন্তু 5 নম্বৰ ৱাৰ্ডতে বেছি ভাগ থাকোঁ। আমাৰ দোকানৰ 5 নম্বৰ ৱাৰ্ডতে। থেংক ইউ, আমাৰ ওচৰত আহিছে, আহি কেনে আমাক অলপ সহায় কৰিছে। বহুত ধন্যবাদ, আৰু আপোনালোকেও আহিব। থেংক ইউ। আজি মোৰ ভিডিঅ' চাই কেনে 2 নম্বৰ ৱাৰ্ডৰ এজন দাদা আহিছে, এইটো দাদা আহিছে। দাদা আপোনাৰ নামটো কি? আসসালামু আলাইকুম, মোৰ নাম নাজিৰ হুছেইন, 2 নম্বৰ ৱাৰ্ডত ঘৰ মোৰ। মই ভিডিঅ' চাই আহিছোঁ। আৰু 2 নম্বৰ ৱাৰ্ডখন বহুত ডাঙৰ, তাতে বহুত ল'ৰা আছে। সো শনিবাৰে বন্ধ হৈ থাকে। সো তোমালোকে আহিবা, আহি কেনে আমাৰ লগত অলপ যোগদান দিবা, ভাল লাগিব। চবে মিলি জুলি একেলগে কাম কৰিম। আমি এতিয়া চাহ খাবলৈ যাই আছো, চাহ খাই কেনে আৰু অলপ কাম কৰিম। সো আপোনালোকে এণ্ডলৈকে ভিডিঅ'টো চাব, বহুত ধুনীয়া লাগিব। লগত কি আছে এওঁ কওকচোন। কল আছে, আৰু ব্ৰেড আছে, পেটিছ আছে, আৰু একদম মানে কণী আছে, কণী আৰু ৰঙা চাহ। এইবিলাক আমি সৰু ল'ৰা লৈ কেনে আমি জংঘলগিলা চাফা কৰি আছো। এতিয়া চাহ খোৱাৰ পিছত নেক্সট আকৌ আমি কামত লাগি যাম। এতিয়া আমাৰ চাহ খোৱাটো হৈ গ'ল, এতিয়া আমি পুনৰ কাম কৰিবলৈ যাই আছো।
আপোনালোকে চাব পাৰিছে এইখিনি জংঘল কাটা হৈ গ'ল আৰু আমাৰ ইয়াতে যে জংঘলখিনি চাইছে এইখিনিও কাটা হৈ গ'ল। এতিয়া আমাৰ আজিৰ কাৰণে কামটো শেষ হৈছে। বৰ্তমান এতিয়া আমি ঘৰত যাই আছোঁ। চ' আপোনালোকে আহিলে চবে মিলিজুলি কামটো কৰিব পাৰিম, ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে, চ' ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব।